राइडर है राइडर पूरा एफाले खेली আছে ডিউকটো ओ माय गॉड Hey guys, good morning and welcome back to my YouTube channel guys. So আজি আৰু আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিলোঁ। আজি হ'বলৈ গৈ আছে নতুন ৰাইড, ধামাকা এটা ৰাইড হ'বলৈ আছে, ছানডে ৰাইড। তো আমাৰ লগত গৈ আছে ইফালে আৰু অটো বাইকাৰ বয়জ আৰু ইফালে আছে নিজৰ খাখলাৰী দি টোটেল ব্লগ পুলিচৰ পাই। তো নতুনকৈ মানে আমাৰ ৰাইডত সোমাইছে এজন ল'ৰা। তোৰ নামটো কি তোমাৰ? মোৰ নাম জিন্তু। মোৰ এটা ইউটিউব চেনেল আছে A05 ব্লগ। আপোনালোক চেক আউট কৰিব ইয়াৰ চেনেলটো। ইফালে আৰু ৰাইডাৰ এজন আহিছে লগৰীয়া। আৰু কি নাম তোমাৰ? মোৰ নাম সঞ্জয় বসুমতাৰী। সঞ্জয় বসুমতাৰী। চেনেল আছে নেকি ইউটিউব? আছে ডিবি ব্লগ বুলি। ডিবি ব্লগ আছে বোলে, আপোনালোকে চেক আউট কৰিব এবাৰ। তো আৰু এইফালে আছে আমাৰ দ্য কেজি ৰাইডাৰ 99। তো ইয়াৰো ইউটিউব চেনেল এটা আছে, আপোনালোকে চেক আউট কৰিব। এইফালে আছে পুং ভাই। তো এইফালে আছে বাইক ডিউক 200। চ' আৰু এইফালে আছে পালচাৰ 150cc আৰু এইফালে 125 পালচাৰ। আৰু এইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ। আৰু ইণ্ট্ৰটো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো ঘৰৰ পৰা অলপ আগত আহিলোঁ আমি, এতিয়া ডাইৰেক্ট আপোনালোকক মটৰ লগত লগ পাই আছোঁ। অ'কে চ' মটৰ লগত আহি গ'ল এতিয়া। চ' আজি মানে বহুত দিনৰ পাছত ছানডে ৰাইড কৰিব গৈ আছোঁ। তো ভাল লাগিছে আৰু কি ক'ম আৰু এনেকুৱা ছানডে ৰাইড যোৱাহে নহয় এইকেইদিন। ত' গ'লো 2 সপ্তাহমান হ'ল যে হৈ গ'ল চাগে ছানডে ৰাইডে যোৱা নাই। আমি চব মিলাই 8জন গৈছোঁ আৰু 4টা বাইক, চবে মানে দুজন মই চলাইছোঁ 125cc পালচাৰ। আজি মানে আমি পাহাৰত গৈ আছোঁ ধুনীয়া এটা ঠাইত। ত' মোৰ বাইকটো মই নানা কাৰণত মোৰ বাইকটো ছাৰ্ভিচিঙত আছে। মানে পাৰ্টছ এটা অৰ্ডাৰ কৰি থৈছোঁ ডিলাৰত। চ' এইটো পাৰ্টছটো আহিলে মানে ছাৰ্ভিচিং কৰিম ভাবি আছোঁ, কিন্তু পাৰ্টছটো এতিয়ালৈকে অহা নাই। কোনো 2 মাহমান হ'ব আৰু চাগে। কিয় জানো ইমান দেৰি অলপ পাৰ্টছকেইটা কেটিমৰ অৰ্ডাৰ দিলে মানে সোনকালে আহি নাপায়। বহুত প্ৰব্লেম হৈ যায় দেই সঁচাকৈ গাইজ, কি ক'ম। আচ্ছা, আমি এতিয়া লক্ষীনগৰ আহি পাইছোঁহি আৰু আপোনাৰ এইফালে দেখা হৈছে ভিউজ পাহাৰ। চ' আমি এতিয়া পাহাৰতে গৈ আছোঁ পূৰা মানে মাউণ্টেইন ৰাইড। আজি মানে মাউণ্টেইন ৰাইড হৈ যাব। মাউণ্টেইন ৰাইড ছানডে ব্লগ হ'বলগীয়া আছে আজি। আমি বিদ্যাপুৰ আহি পাইছোঁহি। তো গাইজ জাষ্ট বিদ্যাপুৰ আহি পাইছোঁহি আৰু মানে খাবলৈ কিবা কিবি লৈ লওঁ, ইমান গৰম ন গাইজ। চ' ঠাণ্ডা লৈ লওঁ খাবলৈ। ফাৰ্ষ্ট প্ৰায় ষ্টিং লৈ লৈছোঁ আৰু খাবলৈ কিবা কিবি লৈছোঁ আৰু। ত' এতিয়া ইয়াৰ পৰা যাওঁ আৰু। অ' মাই গড, ইমান গৰম। পকৰ সিজি গৈছে দেই। ৰ'দত থৈ দিছিলোঁ আৰু পূৰা গৰম হৈ গ'ল চিটটো। হৈ গৈছে আপোনাক আকৌ চাব পাৰে ভিউ। পাহাৰ চক কি ধুনীয়া লাগিছে, কি মজা লাগিছে গাইছ। চ' এতিয়া আজি আমি যাম একেবাৰে ওপৰলৈকে। বাইকটো লৈ যোৱা মানে ৰাস্তা বনালে পাহাৰ কিনাৰে মানে আগতে বনাইছিলে, এতিয়া চাগে এতিয়া। চ' লগৰীয়াকেইটা আহিছিলে এদিনমান, চ' এতিয়া কৈছে বনালে গৈ কিনে বাইক নিব পাৰে। খালি অলপ চিধা আছে কৈছে ৰাস্তাবিলাক ওপৰত। ঐ গাছ, তো আমি নেফান আহি পাই গ'লোঁ। চ' নেফানে নতুন ৰাস্তা বনাইছে। চ' আমি মানে সেইফালে যাম আজি। চ' মানে ওপৰত মানে এটা বস্তি আছে কৈছে, গৈ আছোঁ আজি ৰাইড কৰিবলৈ। চ' বহুত দিন ছানডে ৰাইড কৰা নাই, সেইকাৰণে আজি গৈ আছোঁ আৰু। এতিয়ালৈকে অ'পেনিং কৰা নাই চাগে দলংটো। চ' সেইদিনাখন আহিছিলোঁ আমি, আপোনালোকে চাইছে চাগে ভিডিঅ'টো, নেফানৰ ভিডিঅ'টো। ঐ গাছ, চ' ফাইনেলি আজি গৈ আছোঁ নতুন ৰাস্তা, নিউ ৰাইড, ছানডে ৰাইড হ'বলৈ আছে। আগতে ভাবিছিলোঁ মই এইফালে আহিম বুলি। ৰাস্তা মানে কাটি বনাই আছে, মানে এতিয়ালৈকে ইমান ভাল হোৱা নাই ৰাস্তাটো। সৰু বস্তি নাই কি বস্তু আছে বোলে ওপৰত। চ' তাতে গৈ আছোঁ, মজা ভিউ এটা দেখা পায় বোলে।
গাছ চ' আমি ইয়াতে চবেই ৰখিছোঁ অলপ দিনৰ কাৰণে ত' ৰাস্তাটো চাই লৈছোঁ মানে এনেকুৱা খাৰা নহয় ৰাস্তাটো কি ক'ম আৰু গাইছ ইফালে চাওক আপোনালোকে ইফালে ইমান ডাউন আৰু ইফালে ইমান খাৰা আৰু পাথৰটো দিয়া আছে মানে ভালছে বহা নাই পাথৰটো ত' এতিয়া চিন্তাই লাগি গৈছে আৰু কি ক'ম আৰু মানে যাব পাৰিম না নোৱাৰিম আৰু মানে বাইকতে থৈ যাব লাগিব যদি যাওঁ আমি এতিয়া চাওঁ কি কৰা যায় আমাৰ ৰাইডাৰ্ছকেইটা ত' আজি মানে অফৰোডিং আৰু এডভেঞ্চাৰ পুৰা ৰাইড হৈ আছে ত' এইফালে হৰি ভাইৰ বাইকটো অলপ ফুচিছে মানে ইয়াতে অলপ কাটা আছে অলপ চাকা ফুৰি গৈছে কি ক'ম আৰু পুৰা অফৰোডিং আৰু পুৰা এডভেঞ্চাৰ ৰাইড হৈ আছে আজি পুৰা চান্দা ৰাইডটো ছুপাৰ স্প্লেণ্ডাৰ পৰা দেখা এনে নামটো ছুপাৰ স্প্লেণ্ডাৰ নহয় পুৰা ছুপাৰ মানে পুৰা ছুপাৰ স্প্লেণ্ডাৰ দেখা নাই পকৰ ধৰ তাক তো নাযাব চাগে আৰু এতিয়া কি ক'ম আৰু এইফালে চিন হৈ গ'ল ইয়াতে আৰু যাব পাৰিম নাই আশা নাই আৰু গাছ ওপৰত এইফালে অৱস্থা পুৰা থিৰিবলগীয়া হৈ গৈছে পুৰা থিলিছে জোৰ লগাকে হৈছে পুৰা এইফালে ঠিলি আছে দিগটো কি ক'ম আৰু গাছ পুৰা হালত খাৰাপ হৈ গৈছে মানে এটা বাইকটো আগত লৈ গ'ল মানে ডাবুল উঠালে মানে উঠি যাব নোখোজে বাইকটো সেইকাৰণে মানে ছিংগল চলাই কেনে গুচি গ'ল এতিয়া সঁচাকৈ বহুত ভাগৰ লাগিছে এইখিনিত ওপৰৰ পৰা নাযাওঁ চাওক আপোনালোকে এইটো নেপানী আমি এতিয়া ওপৰত গৈ আছোঁ ওলাইছে অ' মাই গড গ'ল ফুৰি গ'ল ফুৰি গ'ল গ'ল ফুৰি এতিয়া মই চলাইছোঁ ডিক 200টো মানে হৰি ভাই অলপ প্ৰব্লেম আছে তাৰ চলাবলৈ हम हार नहीं मारेंगे हम राइडर है राइडर কি ক'ম আৰু গাছ এনেকুৱা পাথৰটো এনেকুৱা চকাটো ঘূৰাই দিছে না हम राइडर অ' গাছ মঞ্জিল চ' ইমান ওপৰ নাই আৰু এইখিনিত পাম নাই আৰু নেকি আৰু গাছ কি কটক কান্দিছে আছেতো পাম মানে গাছ ইয়াত ছাছপেন্সটো অলপ গুচি গ'ল সেইকাৰণে মানে কটক কান্দিছে চাগে অ' মাই গড ইমান ওখ চানা গাছ ইফালে হ'লেও হাৰ না অ' গাছ ভিউ চাওক ইয়াৰ পৰা অ' ভাই চাওক ভিউ নেক্সট লেভেল ভিউ গাছ চাওক ইফালে দেখা পাইছে চাওক আপোনালোকে অ' মাই গড অ' এনজি ভিউ গাছ এইফালে চাওক পুৰা মানে দেখা পাই গৈছে অ' গাছ ওপৰলৈ চাওক ইমান মজা ভিউ অ' মজা ভিউ ন কি ক'ম আৰু গাছ আৰু চাওক ভিডিঅ' বনাইছে भाई अबे ये तो हिलने का नाम ही नहीं ले रहा भाई ओए एक आजा जल्दी चलो ফাইনেলি আমাৰ লোকেশ্যনত আহি গ'লোঁ য'ত আমি আহিম কৈছিলোঁ তো গাইছ আপোনালোক এটা মই ধুনীয়া এটা ভিউ দেখাব চেষ্টা কৰিম এতিয়া আৰু কি মজা বতাহ দি আছে আপোনালোকে চাওক ইফালে কিছুমান দেখা পাইছে আপোনালোকে ধুনীয়া ভিউ হৈ আছে মজা আপোনালোকে দেখা পাইছে এবাৰ চাওক অলপ জুম কৰে যিকেইটা ঘৰবিলাক চাই লওক এইটো দয়াংটো গাইছ এইটো ইফালে মানে ইফালে গৈছে অলপ দয়াংটো আহি বহুত ভাল লাগিছে তোমাৰ গাছ ইয়াত আহি মন ভাল লাগিছে আৰু পুৰা মজা বস্তু দিছে তো গাছ আপোনালোকে চেলিব্ৰিটি চেক কৰক এবাৰ
হয় গাইছ আজি বহুত ভাল কথা আমাৰ গ্ৰুপৰ এজন ৰাইডাৰৰ আজি তাৰ চেনেলত 1K সাবস্ক্রাইব হৈ গ'ল গাইস আমাৰ বড়ো বাইকাৰ্স বয়ছৰ সো মেনি মেনি কংগ্ৰেচুলেশনস মেনি মেনি সো মানে যিমান ৰাইড কৰিছোঁ হৰি ভাই আৰু আমি য'ত যিমান ৰাইড কৰিছোঁ মানে চব ৰাইডতে আমি দুজন গৈ আছোঁ আৰু আজি তাৰ কাৰণে হৰি ভাইয়ে মানে তাৰ 1K সাবস্ক্রাইব হোৱাৰ কাৰণে কমপ্লিট হোৱাৰ কাৰণে মানে সৰুকৈ এটা পাৰ্টি দিছে আজি চানডে ৰাইড আমি ভাবা নাছিলোঁ হৰি ভাইৰ 1K হৈ গ'ল বুলি ফাইনেলি এতিয়া গম পাইছোঁ মানে এতিয়া মানে কমপ্লিট হৈ গৈছে তাৰ 1Kটো আৰু এতিয়া হৰি ভাইয়ে তাৰ ফালৰ পৰা এটা সৰু পাৰ্টি দি আছে চ' ধুনীয়া এটা লোকেশ্যন আছে আৰু আজি হৰি ভাইৰ 1K চেলিব্ৰেশ্যন কৰিম আজি আমি ইয়াত চ' বহুত ভাল লাগিছে 1K সাবস্ক্রাইব হোৱাৰ কাৰণে আপুনি চেষ্টা কৰিব নেকি So guys, जो भी हुआ है सब कुछ आप लोगों के लिए आप लोगों की वजह से हुआ है guys. So आप लोग को मेरे दिल से thank you so much guys. চ' গাইজ এনেকুৱাই ছাপৰ্ট দি থাকিব সকলোকে চ' বহুত ভাল লাগিছে আজি আৰু এতিয়া হৰি ভাইৰ 1K চেলিব্ৰেশ্যন কৰিম আৰু আমাৰ চাইডৰ ভিডিঅ'টো আছে ষ্টিং পুৰা মানে নেত্ৰা হৈ গ'ল এইটো আৰু এইফালে ডিম আনছোঁ ত' গাইজ হৰি ভাইৰ 1K স্পেচিয়েল কেক আজি কেকটো কাটা হ'ব ইয়াতে Hey, 1K special वाला guys. अरे 1K স্পেচিয়েল কেক কেক কাটি দিলোঁ আজি ফাৰ্ষ্ট টাইম 1K স্পেচিয়েল বঢ়িয়া লাগিছে গাইজ পিছপানে ভিউ চাওক আৰু এইফালে আছে ষ্টিং গৰমত ষ্টিং খাব লাগে পাৱাৰ আহিবলৈ হ'লেও তো আজি ভিডিঅ'টো পুৰা অফৰোডিং পুৰা এডভেঞ্চাৰ হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা হ'লে আপোনালোকে কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ' ইমানে চ' গাইজ বাই বাই